কবিতাৰ শিৰোনাম কেনে আছা তুমি। কথা বিতুপন গগৈ, আবৃত্তিকাৰ বিতুপন গগৈ। কেনে আছা তুমি, মোক দুখ দি চকুত চকুলো আৰু হৃদয়ত বেদনা জাপি দি। কেনে আছা তুমি, বহুত সুখী চাগে তুমি ন, কিন্তু মই যে হ'ব পৰা নাই, পাহৰিব পৰা যে নাই তোমাক, পাহৰিব পৰা নাই তোমাৰ সৈতে কতো সেই সময়বোৰ, পাহৰিব পৰা নাই সেই স্মৃতি। আজিও মোৰ দুচকুত জিলিকি আছে তোমাৰ সেই মিঠা হাঁহিটি, কাণত বাজি আছে তোমাৰ মিঠা মিঠা কথাবোৰ, আৰু বুকুত জ্বলি আছে একুৰা জুই। আজিও পাহৰিব পৰা নাই তোমাক। সকলোবিলাক মিছা আছিল ন, তোমাৰ প্ৰতিটো কথা, তোমাৰ প্ৰতিটো প্ৰতিশ্ৰুতি, মোক দেখুওৱা প্ৰতিটো সপোন, সকলোবিলাক মিছা আছিল ন। কি পালা কোৱা মোক এনেদৰে কন্দুৱাই, মোৰ জীৱনটো শেষ কৰি, মোৰ ওপৰত থকা মোৰ মা দেউতাৰ সপোনবিলাক শেষ কৰি। কোৱা কি পালা। মই সময়বোৰ কেনেদৰে কটাও জানো, বহু কষ্টত পাৰ কৰিছো, বহু কষ্টত। ৰাতিপুৱা পাৰো মানে সোনকালে শোৱাৰ পৰা উঠো, দিনটোত বিভিন্ন কামত নিজকে ব্যস্ত কৰি ৰাখো, সন্ধিয়াৰ লগে লগে আৰম্ভ হয় মোৰ বেদনাৰ তাৰণা, মোৰ বেদনাৰ তাৰণা। কেতিয়াবা কিতাপ পঢ়ো, কেতিয়াবা গান শুনো, কেতিয়াবা কবিতা লিখো, আৰু কেতিয়াবা নীৰৱে কান্দো। কি কৰো, কলৈ যাওঁ, একো ভাবিবই নোৱাৰো। কেতিয়াবা এনে লাগে যেন নিজকে শেষ কৰি দিওঁ, কিন্তু কৰিবও নোৱাৰো। ৰাতি দেৰিকৈয়ে শুবলৈ যাওঁ, যাতে মাজৰাতি সাৰ নাপাওঁ, কাৰণ মাজৰাতি হৃদয়ৰ কান্দনে কেনে ভয়াৱহতাৰ ৰূপ লয়, তোমাকনো কেনেকৈ বুজাওঁ। উশাহবোৰ ঘূৰাব নোৱাৰা এটা পৰিৱেশ, হৃদয়ত যেন কিহবাই খুন্দা মাৰি ধৰিছে। অবিৰতভাৱে চকুলো বব ধৰে,
বাধা দিয়াত ধৈৰ্যও ব্যৰ্থ হৈ পৰে। দুটি ওঠত কান্দোনৰ ৰোলবোৰ ফুটি উঠে। শিতানৰ গাৰুৱে সোপা দিলেও ৰখিব নিবিচাৰে। এয়াই তোমাক ভাল পোৱা উপহাৰ, মোৰ জীৱনৰ বাবে তোমাক ভাল পোৱা উপহাৰ। হৃদয়েতো আজিও তোমাকে বিচাৰে, কিন্তু তুমি উভতি আহিছা যদিও কেতিয়াও গ্ৰহণ নকৰে। এয়াতো হৃদয়ৰ খেলা। হৃদয়ৰ খেলা কবিতাইনো কেনেকৈ বুজে? কবিতাটো এটা বাহানাহে। কথাবিলাকতো তোমাকেই ক'ব বিচাৰে। তুমি আৰু মোৰ বাবে ঘূৰি আহিব নালাগে। এতিয়াতো মোৰ সৈতে অশ্ৰু আৰু বেদনাও আছে। তুমি আৰু ঘূৰি আহিব নালাগে, কেতিয়াও নালাগে। তুমি আৰু মোৰ বাবে ঘূৰি আহিব নালাগে, কেতিয়াও নালাগে, কেতিয়াও নালাগে।